चिराङाव गान्दा फलाननि जिउ खहा थांनाय साननै सिगां मानास माहारियारि हाग्रामायाव गान्दा गावखुमानायफोरखौ पुलिस एसएसबी आरो हाग्रा बिफाना संदानबाय थादोंमोन आरो बेबादिनो चिरां पुलिस एसएसबी आरो हाग्रा बिफाना 12 आगस्ट खालारखालि 3 गान्दा गावग्राखौ हमना लाबोयो आरो बे 3नि गेजेराव नबेस बसुमतारी मुंनि पुलिसनि सोंनायाव हाग्रायाव सिलाइ दोननाय दं होनना थांनाय मोनानि समाव लायनो थाङो आमगुरि थानानि सिङाव गोग्लैनाय मालिबाथा हालामनि थाख्लाय दै सेराव जेराव पुलिसजों नारानाथा जानानै पुलिसनि गुलियाव जिउ गोमायो नबेस बसुमतारीया बे नारानाथा जानाय समावनो पुलिसनि कनस्टेबल रफिकुल इस्लामाबो जोखोम जायो आरो काजलगाव जेएसबी देहा फाहामसालियाव लाबोयो पुलिसनि गुलि गावनायाव जिउ खहा जानाय नबेस बसुमतारीखौ भारत भुटान सिमना साखाथियाव थानाय मालिबिथा हालामनि लावरिफारा गामिनिमोन 40 बोसोर बैसोनि होनना खौरां बिजोंनि गेजेरजों चिरां जिल्ला एसपी लब कुमार देखाया फोरमायदों। আমাৰ কেইবাদিন ধৰি এটা হেৰি চলি আছিলে খবৰ যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘৰৰ চিকাৰ হোৱা আমি খবৰ পাই আছিলোঁ মাজতে আপোনালোকেও পাইছে চাগে গড়ৰ অৱশিষ্ট কিছুমান ৰিকভাৰ হৈছিলে তো পৰহি দিনা ফৰেষ্ট আৰু আমাৰ পুলিচৰ যুটীয়া অভিযানত 3জন মানুহ ধৰা হৈছিলে তো তেওঁলোকক ধৰাৰ পিছত সোধপোছ কৰা হ'ল সোধপোছ কৰাৰ পিছত আমি গম পালোঁ যে এই গ্ৰুপটোৱে যোৱা বৈশাখ বুলি কৈছে মানে এপ্ৰিল বা মে' মাহত হ'ব এটি 7জনীয়া গ্ৰুপ এটাই 6 দিন কেম্প কৰিছিলে আমাৰ কাহিতামা ৰেঞ্জ এইটো বাক্সা পৰে জিলা হিচাপে তাত কেম্প কৰি 6 নম্বৰ দিনা সিহঁতি এটা গড় হত্যা কৰিছিলে গড় হত্যা কৰি গড়ৰ খৰ্গটো তেওঁলোকে কাটি আনিছিলে ইয়াতে কেইবাদিনো ৰাখি তাৰপিছত সিহঁতি বাহিৰৰ জেগাত বিক্ৰী কৰিছিলে তো এতিয়া আমি সেইখিনি সেই 7জনীয়া গ্ৰুপটোৰ আমি 3জন পাইছিলোঁ 3জনৰ দুজনটো ডাইৰেক্টলি ইনভলভ মানে ফায়াৰিঙতে ইনভলভ আছিলে এটা বন্দুক পোৱা হৈছিলে পৰহি দিনা তাৰপিছত কালি এওঁলোকক লৈ আমি 3জনকে 3টা জেগাত আৰু বাকী লুকাই থকা মানুহকেইজন আৰু হাতিয়াৰ বিচাৰি আমাৰ অভিযান চলিছিলে আজি পুৱতি নিশা এটা টিম যেনে এজন আছিলে নবেশ্বৰ বসুমতাৰী তেখেতে ক'লে যে এটা বন্দুক যিহেতু 5টা বন্দুক থকা বুলি কৈছিলে তো সেই 5টা বন্দুক তেওঁলোকে এটাৰ ভিতৰত এটা দেখুৱাই দিম বুলি য'ত লুকাই থোৱা ঠাইলৈ গ'ল জেগাটুকুৰা আছিলে আমাৰ মালিভিটাৰ পৰা অকণ আগলৈ টাকলাই নদীৰ পাৰত গছৰ নিচিনা গছ আছে গছৰ এটা সৰু ঢিপ এটা আছে তাতে থকা বুলি কয় তাত সি আগবাঢ়ি যাওঁতে দা এখন তাত লুকুৱাই থৈছিলে এখন একচুৱেলি 2খন লুকুৱাই থোৱা আছিলে আমি দাখিনিও পিছত এইখিনি টেষ্টিঙৰ কাৰণে হেৰি কৰিছোঁ যে এই দাখিনিয়ে কি ব্যৱহাৰ হৈছে নেকি খৰ্গ কটা বা কিবা বা এনিৱে তাৰে এখন দা লৈ তেওঁক ধৰি থকা যিজন কনষ্টেবল আছিলে তেওঁক আক্ৰমণ চলায় কনষ্টেবল হাতত ৰাইফল এটা আছিলে কাৰণে তেওঁ বাচি যায় হাতত অলপ আঘাত হৈছে কিন্তু বাকী সি ঢলি পৰাৰ পিছত আৰু বাকীৰ লগত মানে বনকৰ্মী আৰু পুলিচক আক্ৰমণ চলাব লওঁতে তো চেল্ফ ডিফেন্সত আমাৰ ফালৰ পৰা ফায়াৰ হয় তো ফায়াৰ হোৱাৰ পিছত মানুহজন জখমি হৈ এতিয়া হস্পিটেল অনা হয় যিহেতু ৰাস্তাটো খুবেই বেয়া তো আনি থাকোঁতে অলপ এতিয়া হস্পিটেলত মানে ডক্টৰে কৈছে যে তেওঁ ঢুকাইছে বুলি মানুহজন সেইটো কথা যিগৰাকী আহত হৈছে তাৰ নামটো কি আছিল ৰফিকুল ইছলাম হয় আৰক্ষী লোক এজন আহত হৈছে তেওঁৰ হাতত জখম হৈছে তেওঁৰ নাম ৰফিকুল ইছলাম আমাৰ পুলিচৰ কনষ্টেবল হয় তেওঁ ধৰি আছিলে তেওঁকে চান্স পাই প্ৰথমতে মানে ডাইৰেক্ট হেৰি কৰিছিলে এই মানুহজন আগতেও এৰেষ্ট হৈছিলে তেওঁ লাষ্ট এৰেষ্ট হওঁতেও তেওঁ বহুত মানে ৰেজিষ্ট কৰিছিলে আপোনালোকৰ চাগে মনত আছে হাতী চিকাৰত এৰেষ্ট হৈছিলে আপোনালোকৰ মনতো আছে চাগে মাজতে এজন এছএছবিৰ মানুহৰ আঙুলি কামুৰি ছিঙি দিছিলে এইজনে মানুহ আছিলে আৰু তেওঁক এৰেষ্ট কৰিব যোৱা সেই বনকৰ্মীজনকো তেওঁ তেতিয়া তেনেকৈ ডাইৰেক্ট মানে এই ইয়াতে আছে বুলি দেখুৱাবলৈ গৈ ডাইৰেক্ট ঘপিয়াইছিলে কিন্তু লাকিলি তেওঁ বাচি গৈছিলে চ' মানুহজন বৰ ডেছপাৰেট মানুহ আছিলে ইমানখিনি মানুহ থকাৰ স্বত্তেও তেওঁ লাষ্ট এটেম্প এটা লৈছিলে পলাবলৈ বাট এনিৱে এতিয়া আমাৰ অভিযান চলি আছে বাকী যিটো আছে আমি যেতিয়ালৈকে গোটেই গেংটো নধৰোঁ আৰু গোটেইখিনি ৱেপন যেতিয়ালৈকে ৰিকভাৰ নকৰোঁ আমাৰ অপাৰেশ্যনখিনি চলি থাকিব আজি এজন মানুহ পিক আপ কৰা হৈছে তেওঁ আমাৰ খবৰ মতে তেওঁ যিটো এই গড়ৰ খৰ্গটো যিটো ডিমাপুৰত বিক্ৰী হোৱা বুলি কৈ আছে ডিমাপুৰত বিক্ৰী কৰিবলৈ এই মানুহজনে আগভাগ লৈছিলে তেওঁৰ নাম টিকাৰাম চাম্প্ৰামাৰী হয়
তেওঁ আপোনাৰ অৰিজিনেলি মালিভিটাৰ মানুহ, কিন্তু কালি কৈলামলাৰ পৰা তেওঁক পিক আপ কৰা হৈছে। মানে এক কথা ক'ব গ'লে মালিভিটা অঞ্চলটোতে গড় চিকাৰীৰ চোৰাং চিকাৰীৰ ঘাটিত পৰিণত হৈছে। এতিয়া যিকেইজন আমাৰ ছাছপেক্টৰ নাম আছে প্ৰায় গোটেইকেইজনে মালিভিটাৰ অঞ্চলৰে। চ' আমি তাতে কনচেনট্ৰেট কৰি আছোঁ। আমাৰ অপাৰেশ্যন এতিয়াও চলি আছে। ফৰেষ্ট আৰু আমাৰ মাজত কঅপাৰেশ্যন ধুনীয়াকৈ চলি আছে। আমি কিবা খবৰ থাকিলে তেওঁলোকক জনাওঁ, তেওঁলোকে কিবা খবৰ থাকিলে আমাক জনাই আছে। লাষ্ট 1 বছৰমানৰ পৰা বহুত মানে বন্যপ্ৰাণী নিধন কৰিছে এই গ্ৰুপটোৱে। চ' আমি আশা কৰিছোঁ যে মানে এই কনচেনট্ৰেট আমাৰ এফৰ্টখিনি চলি থাকিলে আমাৰ এটলিষ্ট মানাছ ফৰেষ্টৰ ৱাইল্ড লাইফটো আমি প্ৰিজাৰ্ভ কৰিবলৈ সক্ষম হ'ম। এনেই বাঘ হত্যা নাইবা বন্যহস্তী আৰু পশু চিকাৰৰ ঘটনা সঘনাই হৈ থাকে উক্ত অঞ্চলটোত, মালিভিটা অঞ্চলটোত। মালিভিটা বুলি নকওঁ, আমাৰ উত্তৰ অঞ্চলৰ সেইফালে ফৰেষ্ট বেল্টটোত কেইবা জেগাতো হৈছে, নোহোৱা নহয়। ইয়াত আমাৰ যিমানখিনি ৰিচ হয় আমি সিমানখিনিলৈকেতো পেট্ৰলিং কৰোঁ বা ফৰেষ্টেও কৰে। তাৰ মাজতো কিছুমান সৰুঙা ওলাই থাকি যায়, তেওঁলোকে কৰি আছে এইটো, নোহোৱা নহয়, হৈ আছে এইটো। আৰু এটা বিশেষ কথা যে ইতিমধ্যে চিকাৰী যি 3জন চিকাৰী গ্ৰেপ্তাৰ কৰিছিলে, কালি এজন এনকাউণ্টাৰ হৈছে। তেওঁলোকে স্বীকাৰ কৰিছে 2টা গড় হত্যা কৰা বুলি, কিন্তু জানিব পৰা মতে 3টা গড় হত্যা হৈছিলে আচলতে ঘটনা। 3টা গড়ৰ আমি একচুৱেলি কাৰ্কাছ মই জনাততো পোৱা নাই, 2টা গড়ৰ কাৰ্কাছে পাইছিলে। তো 3টা যদি হৈছে এইটো অলপ খবৰ ল'ব লাগিব কি আছে, কিন্তু মই জনাত 2টা গড়ৰ কাৰ্কাছ পাইছিলে মানচাৰীতে। তাৰ এওঁলোকে এটাৰ কথাটো কৈছে যে হয় কনফাৰ্ম, কেনেকৈ মাৰিছে কি মাৰিছে, এওঁলোকৰ মডাছ অপাৰেণ্ডেটো অলপ বেলেগ ধৰণৰ। কাজিৰঙাত যিটো ছিষ্টেম যে বাহিৰৰ পৰা শ্বুটাৰ আহে, তেওঁলোকে 303 ৰাইফল বা এনেকুৱা ৰিপিটিং ৰাইফল লৈ এজন চিকাৰীয়ে ফায়াৰিংটো কৰে। ইয়াত কি কৰে, খজা বন্দুক ইউজ কৰে। সেইকাৰণে 5টা 6টা 7টা তেনেকৈ বন্দুক লৈ যায়, একেলগে গোটেই ফায়াৰ কৰে। বিকজ তেওঁলোকে ৰিলোড কৰিবলৈ চান্সটো নাপায়, তো একেলগে ফায়াৰ কৰে। তো তেনেকুৱা এটা মডাছ অপাৰেণ্ডি ইয়াত ইউজ হৈ আছে। তো আমি যিমান ইলিগেল ৱেপনছ ইয়াত আছে আমিখিনি, মাজতে আপোনালোকে গম পাইছিলে SSBয়ে মাজতে ধৰিছিলে হাবিৰ ভিতৰতে চাঙৰ ওপৰত ৱেপনছ কিছুমান পাইছিলে। তো তেনেকৈ অভিযান চব ফালৰ পৰা চলি আছে। যিমানকেইটা মানে গভৰ্ণমেণ্ট এজেঞ্চি আছে, ফৰেষ্ট, WCCB, SSB, পুলিচ, আমি যিমানখিনি পাৰোঁ মিলি কাম কৰি আছোঁ। মানাসৰ বনাঞ্চল ৰক্ষাৰ বাবে এতিয়া আৰক্ষী প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব। আমি ডাইৰেক্টলিতো ফৰেষ্ট এৰিয়াত অপাৰেশ্যনছ নকৰোঁ। যেতিয়া ৰিকুৱেশ্যন দিয়ে তেতিয়া যাওঁ, বা কিবা খবৰ থাকিলে ডেফিনেটলি আমি শ্বেয়াৰ কৰি একেলগে যাওঁ।